দেৰগাঁৱৰ চিকাৰীঘাটক নকৈ পৰ্যটকৰ স্থলীত পৰিণত কৰাৰ প্ৰয়াস। দেৰগাঁৱৰ পৰা 10 কিলোমিটাৰ নিলগত অৱস্থিত চিকাৰীঘাট। এই চিকাৰীঘাটলৈ বনভোজ খাবলৈ বহু মানুহ আহে। এইবাৰ এজন শিক্ষিত যুৱকে এই বনভোজস্থলীত বাঁহ খেৰেৰে তৈয়াৰ কৰি উলিয়াইছে সৰু সৰু আকৰ্ষণীয় ঘৰ। বৰলুইতৰ কাষত এই মনোৰম দৃশ্য চাবলৈ এতিয়াৰ পৰাই মানুহৰ বাট নিচিগা হৈছে। যুৱকজনৰ পৰা জানিব পৰা মতে এই আকৰ্ষণীয় ঘৰবোৰতেই পোৱা যাব অসমীয়া খাদ্য, মাছৰ পোৰা, চুঙাত ভৰোৱা গাহৰি মাংস, চাই আপুং, হাঁহৰ মাংস ভাত ইত্যাদি যোগান ধৰিব বুলি জনায়। লগতে এইটোও কয় যে কাঁহৰ কাঁহীত কলপাত দি কম খৰচত ভাত খুৱাব বুলি জনায়। যুৱকজনৰ নাম যোগেশ্বৰ পেগু। আমাৰ যিবিলাক আমাৰ পৰম্পৰাগতভাৱে চলি আহিছে, আমাৰ জাতি জনগোষ্ঠীৰ খাদ্য, অসমীয়া যিবিলাক আমাৰ যিটো অসমীয়া বুলি আমাৰ খাদ্য আছে, যেনে মাছৰ লগত টেঙা খোৱা, খৰিচাৰ লগত এইবিলাক যেনেকৈ থাকিব, নল টেঙা এইবিলাকৰ লগত থাকে মাছ আৰু সৰু সৰু মাছ। আমি 2-3জন মাছ বেপাৰীক আমি আলোচনা কৰিছোঁ যাতে মিছা মাছৰ পৰা আৰম্ভ কৰি আমাক মোৱা মাছ, তেনেকৈ আমাৰ যিমান থলুৱা আমাৰ লোকেল মাছবিলাক যাতে আমি ইয়াত দিব পাৰোঁ মানুহক। মানুহে মাছটো খাই যেতিয়া সোৱাদ পাব, এইটো কি মাছ বুলি ক'লে যাতে মানুহজন চিনি নাপাব পাৰে। আমি আচলতে দেখিছোঁ ক'ৰবাত বজাৰতো এই চালানী সৰু সৰু এই ৰৌ পোনা, মিৰিকা পোনাবিলাকে লাচিত মাছ বুলি বেপাৰীও বিকে, কিন্তু আমি তেনেকুৱা নহয়। আমি সম্পূৰ্ণকৈ ইয়াত মানে নৈখনৰ মাছ বেপাৰী আৰু থলুৱা এনেকৈ আমি মাছমৰীয়াৰ পৰা লৈ ৰাইজক মানে আপ্যায়ন কৰাৰ চেষ্টা এটা কৰিম বুলি ভাবিছোঁ। সুন্দৰ প্ৰয়াস তেখেতৰ প্ৰয়াস আমি ভাল লাগে। টেঙা মাছৰ কথা কৈছে, পিটিকাৰ কথা কৈছে, তেখেতে গাহৰি মাংসৰ কথা কৈছে, চাই আপুঙৰ কথা কৈছে। তেখেতে এই চাঙতেই বহি সকলো আমাৰ যিসকল বনভোজ খাবলৈ আহিব, তেখেতসকলে এই চাঙতেই তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰিছে। সম্পূৰ্ণ থলুৱা সম্পদ, ইয়াত কোনো প্ৰকাৰ নাই। ইয়াত আপোনাৰ বাঁহ, এই বাঁহৰ চাং বনোৱা হৈছে সম্পূৰ্ণ মিচিং জনগোষ্ঠীয়, আমাৰ অসমৰ জনগোষ্ঠীয় আৰ্হিৰে এটা খেৰৰ সম্পূৰ্ণ ইয়াৰে পৰাই খেৰ লৈ পেলাই তেখেতসকলে বনাইছে। সঁচাকৈ শলাগ ল'বলগীয়া। স্থানীয় যুৱক আছে, স্থানীয় সংগঠনৰ ব্যক্তি আছে। আপোনাৰ প্ৰথমতে নামটো জনাব নেকি? হয়, দিগন্ত কুমাৰ দাস মোৰ নাম। আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেইজনমান বিষয়ববী আমি ইয়ালৈ আহিছিলোঁ। সঁচাকৈ বৰ ধুনীয়া পৰিৱেশ, মনোৰম পৰিৱেশ। এই পৰিৱেশত আৰু সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। বনভোজস্থলীলৈ আমি আমন্ত্ৰণ জনাইছোঁ। সুশৃংখল পৰিৱেশেৰে গঠিত এই অনুষ্ঠানটি বুলি কৈছোঁ, আৰু ইয়াতে তেওঁলোক নিবনুৱাসকল জড়িত হৈ আছে আৰু নিবনুৱা স্বাৰ্থ জড়িত হৈ আছে। গতিকে সকলোকে আমি গোটেই গোলাঘাট জিলা হওক, সদৌ অসমবাসীক আমি এই পৰিৱেশলৈ আহিবলৈ নিমন্ত্ৰণ জনাইছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ, অসম।